हेलो बंधु बान्धवीসকল नमस्कार আকৌ এবাৰ মোৰ অংশন ব্লগ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি যাবলৈ ওলাইছে এয়া আমি জামুগুৰিলৈ। তো আগলৈ চাই থাককচোন। এইফালে বেটা মানুহ ওলাই ৰেডি। মুনা চোলা লৈ একদম জামুগুৰিলৈ যাবলৈ ৰেডি বজাৰ কৰিবলৈ। এয়া আমি আহি পাই গ'লো একদম ডাইৰেক্ট আহিলোঁ এটিএমলৈ। পইচা নাছিলে হাতত, যিহেতু এটিএমৰ পৰা পইচা কেইটকামান উলিয়াবলগীয়া আছিলে, সেইকাৰণে চিধা পাই গ'লোহি এটিএম। এয়া আমাৰ ল'ৰা দেখিছেনে কিমান আহিয়ে উৎপাত কৰিছে, কচুগুটি কৰি আছে ইফালৰ পৰা সিফালে। এয়া আমি ইয়াতে পইচা উলিয়াই আছে। এইফালে আকৌ আহি পাই গ'লোহি শাক পাচলি বজাৰলৈ। এয়া কবি আলু য'ত যিমান পাইছোঁ, মানে যি পাইছে এফালৰ পৰা ভৰাইহে গৈছে আৰু। শাক পাচলি নহ'লে নহয়, যিহেতু এয়া মোনা ভৰাই শাক পাচলি লৈ লৈছোঁ। এইফালে আকৌ আমাৰ ল'ৰাই যাব লাগে দোকান, উৎপাত কৰি আছে, বৰ্তাকৰ পৰা পইচা লৈ যাবলৈ লাগে দোকান। সেইকাৰণে চিধা আহি গ'লোঁ দোকানলৈ। দোকানলৈ আহিও শান্তি নাই দেখিছেনে, ইটো খাওঁ সিটো খাওঁ কৰি আছে। তাক বোলে অন্য একো নালাগে, মেংগ'হে লাগে। ঠাণ্ডাটো মেংগ' খাবলৈ লাগে ল'ৰাক, সেইকাৰণে ইয়াকে লৈ দিছোঁ আৰু উপায় নাই। এইফালে দোকানৰ পৰা আহি আকৌ ইয়া মাংস ল'বলৈ আহি গ'লোঁ। মাংস অকণমান লৈ লৈছোঁ, খাবগৈ লাগিব। বজাৰলৈ আহি যিহেতু মাংস অকণ নিনিলে ভাল নালাগে নহয়নে, সেইকাৰণে মাংস অকণমান লৈ লৈছোঁ। অকণমান মানে বেছি নহয় আৰু, মানুহ যিহেতু দুটাহে, ল'ৰাইটো নাখায়েই। এইফালে আকৌ এয়া আমাৰ দাদাৰ দোকান, এয়া ব্ৰইলাৰ দোকান, লগতে আমাৰ দাদাৰ দোকান লাগিয়ে আছে, মাছৰ দোকান। এয়া সেইফালে দাদাই মোলৈ চাই হাঁহি আছে, ল'ৰাক জোকাই আছে ভিডিঅ' কৰিছে বুলি। এইফালে আকৌ এয়া মাছবোৰ দেখিছেনে, আহি পাই গ'লোহি আকৌ এজেগালৈ। এইফালে আকৌ আমাৰ এজন বজাৰ কৰিবলৈ কেইটামান থাকিয়ে গ'ল, আকৌ এইফালে বজাৰ কৰিবলৈ গ'লে আহি পালেহি। লগতে আকৌ এয়া দোকানত সোমালোৱে নহয়, খাৰুমণি দোকানত বস্তু দুটামান ল'বলগীয়া আছিলে, সেইকাৰণে লৈয়ে ল'লোঁ। ল'ৰাও উৎপাত লগাই আছে, বেট বল লাগে বোলে। এইফালে আকৌ ল'ৰাই বেট বল লৈ সেয়া খেলিবলৈ লাগি গ'ল দোকানতে। এয়া আকৌ বস্তু লৈ হৈয়ে গ'ল। সেইফালে আকৌ আহিলোঁ ঘৰলৈ। তো আজিলৈ ইমানেই, বাই বাই। আন এটা ভিডিঅ'তে লগ পাম।